চলি গ'ল হয় নাই আমি উঠিলো চলি গ'ল ইয়াতে পম পম যায় নাই এই উঠি মাইনা ব্লগৰ আজি অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আৰু মই বৰ্তমান ভালেই আজি আহিছোঁ চৰাইদেউ কি হৈছে তাৰ দাঙি ল'ব লাগে গাড়ীখন লগ কৰি দিয়া চৰাইদেউ আহিছোঁ চৰাইদেউ মৈদাম চাওঁ বুলি আৰু লগতে আপোনালোকক দেখুৱাই যাব এয়া আহি পালোহি চৰাইদেউ মৈদামৰ গোট চৰাইদেউ আৰু এইফালে লিখা আছে অনুগ্ৰহ কৰি মৈদামৰ চৌহদৰ ভিতৰত কোনো ধৰণৰ খোৱা বস্তু নিব নোৱাৰিব ইয়াত কোনো ধৰণৰ খোৱা বস্তু লৈ যাব নিদিয়ে ভিতৰলৈ ইফালে এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ তাই পাহৰি ল'লে তুমি উঠিব পাৰিবা গৈ আছো এতিয়া লাহেকে যোৱা পৰিবা পৰিবা দৌৰি নাযাবা ভাগৰ লাগিব ৰখাই দিয়া পৰিব কেলে দৌৰাইছা ৰখি দিয়া বেটি আগত দৌৰি গৈ আছে তোমাৰ ভাগৰ লাগিছে নাই মোৰে ভৰি বিষাই গৈছে বেটি কিন্তু ভৰি বিষোৱা নাই তাই গৈ আছে আগত ব'লা আগত বহিম ব'লা তুমি আগতে কেবা আহিছা কেবা আহিছা ফটো পাইছিলোঁ ন এখেতে আহি পাইছে মইহে আহি পোৱা নাই আজি আহিছোঁ শুনা আকৌ আগতে কি চব হেৰিবোৰ মই এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া এখেতে আহিছিলে এখেতক ফটোত দেখিছিলোঁ বাৰু আজি নিজে আহিছোঁ বেটিক সোমাবলৈ ভয় খাইছে তাই একো নহয় ব'লা ইয়াৰ পৰা যাব ওলাইছোঁ এতিয়া বেটি টোপনি আছে সেইকাৰণে যাওঁগৈ তাইক লৈ দিগদাৰ হৈছে অলপ আৰু আমনিও লগাইছে হয় নাই এইফালে আমনি কাটি কোনে টোপনি আছে তুমি বহি আছোঁ এতিয়া অলপ ভোকো লাগিছে এবাৰ কিবা এটা খাই লওঁগৈ সময়ো বহুত হৈ গ'ল আজি ঘৰ যাবগৈ লাগিব
এতিয়া হয়তো সময় 4টামান বাজিলে সোনকালে ওলাই দিওঁ বুলি ভাবিছোঁ ইয়াৰ পৰা ঘৰ পাওঁ মানে ৰাতিয়ে হ'ব গৈ আছোঁ এতিয়া পিছল তাইক ধৰি লোৱা কৰিব মোবাইলটো চাৰ্জ নাই সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'ল এতিয়া গৈ আছোঁ এখেতে চাৰ্জাৰ কিনিম কৈছে গাড়ীতে চাৰ্জ দিবৰ কাৰণে দেখাই দিছোঁ মোবাইলটো চাৰ্জ নথকাৰ কাৰণে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ অলপ দেখুৱাই আছোঁ আৰু বেটিয়ে ভয় খাইছে কোনে ভয় খাইছে আমাৰ বেটি এই ভয় পান্দুই জেগাডোখৰ ইমান ঠাণ্ডা না পাপা মৈদামৰ পৰা ওলাই আহিলোঁ এতিয়া ওলাই আহি তাততো একো বস্তু নি খাবলৈ নিদিয়া ভিতৰত সেইকাৰণে এতিয়া গাড়ীতে বহি চিপছ খাব লৈছোঁ বহুত দেৰি হ'ল ভোক লাগিছে সেইকাৰণে চিপছ খাই লওঁ বুলি ভাবিছোঁ চৰাইদেউৰ পৰা আহিলোঁ আহি এতিয়া নামৰূপ দিলীঘাটত ভিডিঅ'টো কৰিছোঁ আৰু যিহেতু চাৰ্জ নাছিলে মোবাইলটো সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ চৰাইদেউত অলপ দেখুৱালোঁ কি পাৰিলোঁ আপোনালোকক এতিয়া ইয়াত আহি ৰৈছোঁ অলপ আৰু আনফালে বেটি আৰু বেটি দেউতা আছেগৈ ৰাতিপুৱাৰ পৰা গাড়ীতে ঘূৰি কঁকাল বিষ লাগি গৈছে এতিয়া ইয়াত ৰৈ দিছোঁ অলপ খোজকাঢ়ি দিছোঁ আৰু বেটি আৰু দেউতাক এয়া দিলীঘাটৰ ব্ৰিজ আৰু এইফালে চাওকচোন যোৱা নেকি গৈ থাকোঁ এতিয়া ইয়াৰ পৰা যাব ওলালোঁ ঘৰত পাবগৈ লাগিব সোনকালে গৈ থাকোঁ এতিয়া দলং চালা এয়া আমি চৰাইদেউৰ পৰা আহি থাকোঁতে ইয়াতে নামৰূপত আনন্দ মেলা বহি আছে সোমাই চাই যাওঁ বুলি ভাবিছোঁ তাকে
আমি ট্ৰেইনত উঠি আহিলোঁ ন হাই কোৱা আকৌ ভাল লাগিছে ন তোমাৰ বেটিৰ লগত ময়ো বাচ্চা বনাই গৈছোঁ তাই যিহেতু অকলে উঠিবলৈ নোৱাৰে লগত ময়ো উঠিছোঁ হয় নাই এতিয়া উঠিম আৰু চলা নাই ৰৈ আছোঁ ন এতিয়া চলিব ভয় খাবা নি তুমি ভয় খাবা নি ভয় নোপোৱা তুমি কি চাওঁ কি কিটিক চিক কৰিছে দেখাই দিয়া আকৌ অকলে কৈ দেখাই দিয়া কি হয় দেখাই দিয়া এতিয়া ৰৈ আছোঁ এখেত গৈছে কিবা আনিবৰ কাৰণে ভোক লাগিছে আৰু সময় বহুত হৈ গ'ল ভোক লাগিছে সেইকাৰণে এখেতে কিবা এটা আনো বুলি কৈছে আৰু বেটি আৰু মই কি পেলালা ৰ'বা পালা নাই মই আনি ৰ'বা পালা এয়া বেটি আৰু মই গাড়ীতে ৰৈ আছোঁ এখেত কিবা আনিবলৈ গৈছে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ ঘৰ পাওঁ মানে কিমান দেৰি হয় গম পোৱা নাই সেইকাৰণে ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেন্তে বাই বাই